নমস্কাৰ বন্ধুসকল, JB ছুপাৰ টিপছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক জনাম যে ছাগলীবিলাক এতিয়া ধৰক ঠাণ্ডা দিনত কিছুমান গছৰ পাতটো সৰি যায়, কাৰণ ঠাণ্ডা শীতকালত সেয়ে কিছুমান গছপাত খুৱাই সিহঁতক নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব। কি গছৰ পাত খুৱাব আৰু সেইবিলাক বিষয়ে আপোনালোকক ক'ম, আৰু কেনেকৈ খুৱাব ধৰক জানেই কেনেকৈ খুৱাব লাগে, ধৰক মানে কাটি আনি দিব লাগে আৰু বান্ধি দিব লাগে, নহ'লেও এনেকৈ মুকলিভাৱে খুৱাব লাগে। তেনেহ'লে আপোনালোকে যদি আগৰ কিছুমান পাত যোনবিলাক গৰম দিনত পাত খাই থাকে, সেই পাতটো ঠাণ্ডা দিনত সৰি যায়, সেইকাৰণে ধৰক কিছুমান পাত খাবলৈ নিবিচাৰিব। সেইকাৰণে সিহঁতক কিছু কম পৰিমাণে প্ৰথম অৱস্থাত পাতখিনি খুৱাব লাগিব, আৰু পাতবিলাক ভালকৈ কাটি নিব লাগিব। সেয়েহে আপোনালোকক মানে দেখুৱাই দিওঁ আজি, আৰু ভালকৈ বুজি ল'ব কেনেকৈ ধৰণৰ কি গছৰ পাত খুৱাব, আৰু যোনবিলাক গছ আপোনালোকে পায় সেইটো মানে আপোনাৰ ঠাইত নাখালেও পাতবিলাক কম পৰিমাণে সিহঁতক খাবলৈ দিব, তেতিয়া পাতখিনি খাই হেঁচা কৰিব। এতিয়া দেৰি নকৰোঁ, আজি পটাপট সিহঁতক পাতখিনি খুৱাই লওঁ। ঠাণ্ডা দিন আহিছিলোঁ, ঠাণ্ডা দিন অহা সময়ত ছাগলীবিলাক ধৰক মানে কিছুমান গছৰ পাত সৰি যায়, সেইকাৰণে চব গছৰ পাত সিহঁতি খাবলৈ নিবিচাৰে। ধৰক বগৰী গছ, মহানিম, ঘোঁৰানিম এইবিলাক পাত মানে প্ৰায় সৰি যায়। সেইখিনি পাতটো সিহঁতে প্ৰায় খাই জানে, তাৰ বাদেও মানে ধৰক কিছুমান গছৰ পাত খুৱাই কিনি ইচ্ছা কৰিব লাগিব এতিয়াৰ পৰা। সেয়েহে মানে এতিয়া ধৰক প্ৰথমতে আপোনালোকে ছাগলীবিলাকক কম পৰিমাণৰ পাত দিব, আৰু যোনবিলাক পাত ধৰক ভাল ধৰক কেলছিয়াম বা ভিটামিন থাকে যোনবিলাক পাতত, সেইবিলাক পাত আমি দেখুৱাম আপোনালোকক কেনেকৈ খুৱাব আৰু কিমান পৰিমাণে খুৱাব। এতিয়া মূলত আছে এইখিনি জামু গছৰ পাত, দেখিছে আপোনাৰ জামুক পাত ইমান সুন্দৰকৈ খায়, দেখিছে নহয় জামুক পাত এইখিনি। মানে ইয়াত ধৰক বহুতো ধৰণৰ মানে পাতটো ডাঠ আছেতো, পানী আৰু কেলছিয়াম, বহুত ধৰণৰ কেলছিয়াম পায় ছাগলীবিলাক খাই সুস্থ হ'ব। এইজোপা হৈছে কাঞ্চন গছ হয়, কাঞ্চন গছৰ পাতো ধুনীয়াকৈ খায়, কাৰণ এইবিলাক পাতত এতিয়া মানে ঠাণ্ডা সময়ত আপোনালোকে এইবিলাক পাত খুৱাব। এইবিলাক পাত এতিয়া মানে লাহে লাহে ধৰি হেৰিবিলাক কমি যাব, ভিটামিনবিলাক, আৰু গছবিলাক শুকাই যাব। এইটো হৈছে মইলা গছৰ পাত, বহুতে চিনি পায় মইলা পাত। চাওক মইলা পাতো বৰ ধুনীয়াকৈ খায়, কাৰণ মই বেছিভাগ সিহঁতক মইলা পাতেই খুৱাওঁ। মইলা গছ আছে বহুতকেইটা, মইলা গছ ৰুই দিছোঁ মই, আৰু নিম গছ আছে, ঘোঁৰা নিম আছে। দেখিছে আপোনালোকে মইলা পাতো ইমান সুন্দৰকৈ খাইছে, চাওক। এইফালে দেখিছে তামোল পাতটো 12 মাহেত পাব আপোনালোকে খুৱাবলৈ। তামোলৰ পাতটো ধৰক প্ৰায় হৈ নাযায় জানেই। আৰু এইজোপা হৈছে ইণ্ডোফেৰা গছ, আমাৰ বিশেষকৈ মানে ধৰক প্ৰায় বাৰীৰ কাষত থাকেই, মানুহবিলাকে লগাই লয়। এইজোপা গছৰ মানে ধুনীয়া পাত খায় সিহঁতৰ, দেখিছে সিহঁতৰ এনেকুৱা ধৰণৰ ফুল ফুলে, গুটি পৰা গছজোপা হয়। এইজোপা পাতো খুৱাব আপোনালোকে, ইণ্ডোফেৰা গছ হয়। দেখিছে ছাগলী ইমান ধুনীয়াকৈ খাইছে, সুন্দৰকৈ খাইছে, কাৰণ এতিয়া ঠাণ্ডা দিনত প্ৰায় কিছুমান গছৰ পাতবিলাক হৈ যায়তো, সেইকাৰণে মানে এইবিলাক পাতেই মই কিছুমান পাত ধৰক নাই দেখুওৱা, যোনবিলাক পাত ডেইলি খুৱাই থাকোঁ, কঁঠাল পাত, আম পাত, এইবিলাক পাত নাই অনা, সিহঁতক খুৱাম বাৰু। তাৰ বদলি মানে যোনবিলাক গছৰ পাত শুকাই যায়, সৰি যায়, সেইবিলাক পাত আপোনালোকে খুৱাবলৈ চেষ্টা কৰিব বৰ্তমান। এইজোপা দেখিছে কৰ্দৈ পাত, দেখিছে কৰ্দৈ পাতটো খুব খাই ভাল পায় সিহঁতি। কৰ্দৈ পাতটো এতিয়া লাহেকৈ কৰ্দৈ পাতটো শুকাই যাব, সৰি যাব, কাৰণ শীতকালত কৰ্দৈ পাতটো সৰি যায়। কৰ্দৈ পাতটো খুব সুন্দৰভাৱে খায় সিহঁতৰ, ইয়াতো বহুত ধৰণৰ ভিটামিন আৰু কেলছিয়াম পায়। এইবিলাক পাত খুৱাব। এই লতাবিধ দেখিছে নহয়, এই লতাবিধ মানে ইহঁতক এতিয়াতো প্ৰায় খুৱাই থাকোঁ মই, আগৰ ভিতৰত আপোনালোকে কিছুমান চাবলৈ পাব। এই পাতবিধ ধৰক বহুত ধৰণৰ ইয়াত গুণ আছে, কাৰণ ছাগলীবিলাকে যদি পাতল পায়খানা কৰিলেও এইবিলাক পাতৰ আগবিলাক খোৱালেও সিহঁতি মানে হগাটো বন্ধ হৈ যায়, আৰু ইয়াতো পেলু কৃমি কম পৰিমাণৰ হ'লে সেইবিলাকো মৰি যায়। আপোনালোকে চাব বাৰীবিলাকৰ ঢাপত ধৰক সৰু সুৰা গছবিলাকৰ এইবিলাক লতা বগাই থাকে, আৰু লাহেকৈ সিহঁতে ফুলিবলৈ আৰম্ভ কৰিলে বগা ফুল ফুলিব। আপোনাক ওচৰৰ পৰা ভালকৈ দেখাই দিছোঁ। এই লতাবিধ আছে, এই লতাবিধ আমি ইয়াত সাধাৰণতে প্ৰেম লতা বুলি কওঁ, কাৰণ সিহঁতি বগাই মানে গোটেই গছজোপা মেৰিয়াই ধৰে। এইবোৰ লতা দেখিছে আপোনালোকে, এই লতা মানে প্ৰায়ভাগত খুৱাব চেষ্টা কৰিব এতিয়া, কাৰণ যথেষ্ট পৰিমাণে এই লতাবিধ পোৱা যায় বাৰীবিলাকত। এই পাতবিধ কাৰণে দেখিছে সিহঁতি কিমান মানে খাবলৈ চেষ্টা কৰিছে। এই পাতবিধ মানে বহুত ভাল পায় খাবলৈ লতাবিধ। মই প্ৰায় পাতখিনি খুৱাই দেখুৱালোঁ আপোনালোকক। এতিয়া মই যাওঁ বাকীখিনি ছাগলী বান্ধি মাতা বা একলতা সকলোকে খুৱাই দেখুৱাম, কোনে কেনেকৈ পাতখিনি খাই চাব। এতিয়া ব'লক তাৰপৰা মই ছাগলীখিনি আনি লওঁগৈ।